নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বজাৰলৈ বুলি ওলাই আহিলোঁ দেই। কিয়নো আজি গোটৰ খানা এটা খাম বুলি ভাবিছোঁ। সেয়ে ভাবিলোঁ লোকেল মুৰ্গীকে বজাৰৰ পৰা লৈ যাওঁ। এয়া কাটিবলৈ দিলোঁ, চফা কৰি হৈ গ'ল। এইফালে এয়া কাটি আছে, দুঠাইৰ পৰা ল'লোঁ। এঠাইত অকণমান সৰু সৰু পালোঁ, এয়া ইয়াত কৰিছোঁ কেইটামান, আৰু সিফালে ল'লোঁ কেইটামান। দুঠাইত কাটিবলৈ দিছোঁ। এয়া মাংস এইখিনি আমাৰ হৈ গ'ল। এতিয়া চাফা কৰি ধুই মেলি এইবোৰ পাচলিবোৰ কাটি মেলি যোগাৰ কৰি লোৱা হ'ল। এয়া এফালে মাছ ফ্ৰাই কৰি থকা হৈছে। জুইতে বনোৱা হৈছে খানা, যিহেতু আজি অলপ বতৰটো ডাৱৰীয়া। সেয়েহে এইফালে মাংস ভাজিবৰ কাৰণে তেল দি পিঁয়াজ দি ল'লোঁ। এইফালে এয়া চালাড কাটি আছে বাকী কেইগৰাকীয়ে। এয়া মাংসৰ কাৰণে পিঁয়াজবোৰ ভাজি আছোঁ। এয়া মাংসখিনি দি দিয়া হ'ল। মাংস এই যথেষ্টখিনি, মানুহ বেছি নাই, কেইগৰাকী মানে হয়। এয়া লোকেল মুৰ্গী দেই। এয়া আমাৰ চব্জি হৈয়ে গৈছে। এইফালে হৈ গ'ল। এয়া ধনিয়া দি দিলোঁ। এয়া আমাৰ হিচাপ নিকাচ চলি আছে গোটৰ মিটিং যিহেতু। আজি ভিডিঅ'টো এনেকেই থলোঁ, খোৱাটো নেদেখুৱালোঁ বাৰু। আজিলৈ আহোঁ, বাই।